ওদালগুৰি সমষ্টি আজি খুব মানে উৎসাহিত এইটো আপুনিও ইয়াতে চাওক ওদালগুৰি যি আমাৰ দীপেন বড়ো ছাৰৰ যি নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পাইছোঁ ৰাইজে খুব উৎসাহ আৰু প্ৰেৰণা কাৰণ ইতিমধ্যে আমি বিভিন্ন গাঁৱত বিভিন্ন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সভা সমিতি কৰি আহিছোঁ আৰু যথেষ্টখিনি ৰাইজে সুখী ৰাইজে ওতপ্ৰোতভাৱে দলে বলে ৰাইজে ওলাই আহিছে আৰু ইউথসকলে ষ্ট্ৰংভাৱে তেওঁলোকে দলে বলে আজি প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ এই নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰত্যেকে দলে বলে UPPL দলৰ প্ৰতি মানে আগ্ৰহ হৈ ওলাই আহিছে আৰু দীপেন বড়ো ছাৰে আৰু যেহেতু প্ৰত্যেকটা জাতি জনগোষ্ঠী এটা সময়ত নেতৃত্ব দিছিল তেওঁ আজি ৰাজনৈতিক দলত আহিছে আমি ভাবোঁ আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠী আশা আকাংক্ষা কৰিছে যে প্ৰত্যেকটা জাতি জনগোষ্ঠী এই অঞ্চলত বা এই মানে ওদালগুৰিত বসবাস কৰে আমি জানো বেংগলী ভাইসকলে বসবাস কৰে ৰাভা ভাইসকলে বসবাস কৰে অসমীয়া ভাইসকলে বসবাস কৰে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ ইয়াতে সমস্যা আছে এই সমস্যাবিলাক নিশ্চয় সমাধান কৰিব কাৰণ আমি বিটিআৰৰ 26টা জাতি জনগোষ্ঠী একেলগে বসবাস কৰি আছোঁ যাৰ কাৰণে বিটিআৰৰ প্ৰমোদ বড়োৰ নেতৃত্বত আজি ভিজন ডকুমেণ্ট ওলাইছে আজি যাৰ কাৰণে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কমিউনিটি হল দিছে ডেভেলপৰ ক্ষেত্ৰত শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত খেল ধেমালি বা যিকোনো নাচ গানৰ পৰা আদি কৰি প্ৰত্যেকটা আজি মানে খুব ডিচিপ্লিন মেইনটেইন কৰি আজি আমাৰ প্ৰমোদ বড়োৱে আগবাঢ়ি ল'ব গৈছে আৰু আমি আজি এই ওদালগুৰিত যেটো নিৰ্বাচনী প্ৰচাৰত আহি দেখিবলৈ পাইছোঁ দীপেন বড়ো ছাৰক প্ৰত্যেকেই দলে বলে আদৰি লৈছে প্ৰত্যেকটা জাতি জনগোষ্ঠী আদৰি লৈছে আৰু নিশ্চিন্ত জয়ী হোৱাটো 100% ইয়াতে প্ৰতিদ্বন্দ্বিতা বুলি ফেক্টৰত আমি কাকো লোৱা নাই কাৰণ দীপেন বড়ো সদায় জয় ৰাইজৰ জয় আৰু এই অঞ্চলত প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ জয় UPPLৰ জয় আৰু এই অঞ্চলৰ সমষ্টিবাসীৰ জয় BPF-এ UPPLৰ কাৰণে হেঙাৰ হৈ থিয় হ'ব নেকি চাওক আমি UPPL দল সদায় শক্তিশালী হৈ আছে যাৰ কাৰণে ৰাইজে সাধাৰণ ভোটাৰে উৎসাহ প্ৰেৰণা জগাইছে আমাৰ লগত ৰাইজ আছে ভোটাৰ আছে তাৰ কাৰণে আমি এইবাৰ মানে নিশ্চিন্তভাৱে মোটামুটি 10টাৰ পৰা 12টা সিট লৈ আমি জয়ী হোৱাটো 100% ইয়াতে কোনো ফেক্টৰ বুলি আমি নাভাবোঁ কাৰণ দীপেন বড়ো ইয়াতে জয়ী হোৱাটো 100% হৈ আছে তেওঁলোকৰ হাতত পাৱাৰ আছে তেওঁলোকে পাৱাৰ খটাই বহুতো মানে প্ৰলোভন দিয়া বুলি আমি শুনিবলৈ চাওক পাৱাৰ থাকিলেও এইটো একো কাম নাই কোনো ভেলু নাই মিছা কথা কৈ আছে যাহা তাহা যোনে যেনেকৈ পাৰে ফিল্ডত মিছা কথা কৈ আছে আজি চাওক যেটো 2 লাখ কৰি যেটো চেক বিতৰণ কৰিছে এটা ঘৰতে দেউতাও পাইছে ল'ৰাও পাইছে তো এনেকুৱা ধৰণৰ যদি হৈ থাকে সাধাৰণ ৰাইজে সাধাৰণ ভোটাৰৰ কি অৱস্থা হ'ব এইটো আপোনালোকে সকলোৱে জানে আৰু আপোনালোকে সংবাদ মাধ্যমে সকলোৱে জ্ঞাত যে এই ধৰণৰ দুৰ্নীতি চৰকাৰ ইয়াৰ পৰা হাতাও কাৰণ বিটিআৰৰ পৰা হাতাও প্ৰমোদ বড়ো সদায় আহিব ৰাইজৰ লগত থাকিব ৰাইজৰ জয় প্ৰমোদ বড়ো জয় UPPLৰ জয় নিশ্চিত জয় হবে এইটো 100% ৰাইজে ওলাই আহিছে আপোনালোকে দেখিবলৈ পাইছে আজি চাওক হৰিচিংগা যেটো বজাৰ খোলাত আজি দলে বলে উৎসাহ প্ৰেৰণা চবৰে মুখ হাঁহি বিৰিঙিয়া হাঁহি আৰু কি সুন্দৰ এটা পৰিৱেশ কাৰণ মই আজি নিৰ্বাচনী প্ৰচাৰত আহি যেটো পৰিৱেশ দেখা পাইছোঁ এই সুন্দৰ একটা পৰিৱেশ এই পৰিৱেশটো মই কোনোদিন দেখা পোৱা নাছিলোঁ সেইকাৰণে দীপেন বড়ো জয়ী হোৱাটো 100% ধন্যবাদ